কুম্ভ মেলাত প্ৰতিদিনে প্ৰায় 2ৰ পৰা 300 জনে নিজৰ পৰিয়ালৰ পৰা হেৰাই যায়। भगवान तूने कुंभ का मेला क्यों बनाया? কিন্তু জানানে এই মেলা কিমান ডাঙৰ হয়? 2025 চনৰ 13 জানুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ মেলাৰ আয়োজন কৰা হৈছে। এইবাৰ 1.5 লাখতকৈ অধিক টেণ্ট, টয়লেট আৰু অন্যান্য সুবিধাৰ ব্যৱস্থা কৰা হৈছে। 50,000 পুলিচ, 2600 কেমেৰা, 15,000 কৰ্মী আৰু 400 কিলোমিটাৰ টেম্পৰেৰী ৰাস্তাৰ ব্যৱস্থা কৰা হৈছে। ইয়াত 69,000টা ষ্ট্ৰীট লাইট, 1800 হেক্টৰ পাৰ্কিং এৰিয়া আৰু 11টা হস্পিটেলৰ সুবিধা উপলব্ধ। মেলাখন 40 বৰ্গ কিলোমিটাৰ এলেকাত অনুষ্ঠিত, যিটো প্ৰায় 6,000 ক্ৰিকেট খেলপথাৰৰ সমান। 2013 চনৰ মেলাত 12 কোটি লোকে অংশগ্ৰহণ কৰিছিল, যিটো গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত। আৰু আজিকালি মানুহ হেৰাই যদিও ভাল মেনেজমেণ্টৰ বাবে তেওঁলোকৰ মাজৰ বেছিভাগে আকৌ একেলগ হৈ যায়। যদি তুমি কুম্ভ মেলাত হেৰাই যোৱা তেতিয়া কি কৰিবা? কমেণ্টত জনাবা। তেন্তে আজি কি শিকিলা?